ছাত্ৰ-ছাত্ৰীসকল এতিয়াৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ গণিতৰ অধ্যায় 15 গোটা আকৃতিৰ দৃশ্যায়ন অনুশীলনী 15.1। ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰথমতে প্ৰথম কুৱেশ্যনটোলৈ গৈছোঁ। বলাচোন তলৰ বস্তুবোৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক হিচাপে শ্ৰেণী বিভাগ কৰা। ইয়াত কেইটামান বস্তুৰ নাম দিছে। ইয়াৰে কোনবিলাক বস্তু দ্বিমাত্ৰিক আৰু কোনবিলাক বস্তু ত্ৰিমাত্ৰিক সেইটো আমি বাছি উলিয়াব লাগে। এতিয়া চাবা দ্বিমাত্ৰিক বস্তু হ'ল এইবোৰ। ধৰা এইটো কি? এইটো এটা ৰম্বাস। এই ৰম্বাসটোৰ দিশ আৰু প্ৰস্থ আছে। এইটো এটা দ্বিমাত্ৰিক। চাবা এইটো এটা সামন্তৰিক। সামন্তৰিকৰ দিশ প্ৰস্থ আছে। এইটো এটা দ্বিমাত্ৰিক বস্তু। আৰু দ্বিমাত্ৰিক বস্তুবিলাক কি হয়? চেপেটা হয়। বা ত্ৰিভুজ বৰ্গ এইবিলাক কি দ্বিমাত্ৰিক, এইবিলাক চেপেটা হয়। বা এইটো কি? বৰ্গ, চেপেটা বস্তু, দিশ আৰু প্ৰস্থ আছে, এইবিলাক দ্বিমাত্ৰিক। বা এইটো আয়ত, এইটো কি? দ্বিমাত্ৰিক, দিশ আছে প্ৰস্থ আছে। ঠিক আছে। আৰু ত্ৰিমাত্ৰিক বস্তু কোনবিলাক? যে ধৰা এইটো লুডুগুটি। এই লুডুগুটিটোৰ দিশ প্ৰস্থ উচ্চতা চব আছে, গতিকে এইটো কি? ত্ৰিমাত্ৰিক। বা তোমাক এইটো দেখুৱাই দিছোঁ। এইটো এটা আয়তীয় ঘনক। যিহলা বাকচটো এটা আয়তীয় ঘনক। এই আয়তীয় ঘনকৰ এইটো দিশ আছে, প্ৰস্থ আছে আৰু এই উচ্চতাটো আছে। এই যিটো ডাঠ বা উচ্চতাটো আছে, গতিকে এইটো হ'ল ত্ৰিমাত্ৰিক। বা তুমি এই শংকুটো ল'ব পাৰা। এই শংকুটো হ'ল ত্ৰিমাত্ৰিক। বা তুমি সচৰাচৰ ব্যৱহাৰ কৰা খেলি থকা এই বলটো ল'ব পাৰা। এইবিলাক হ'ল ত্ৰিমাত্ৰিক। মানে গোটা বস্তুবিলাকক আমি ত্ৰিমাত্ৰিক বুলি ক'ব পাৰোঁ। এতিয়া তোমালোকে কোৱাচোন, এইকেইটা বহীত তোমালোকে এইদৰে লিখি ল'বা। গোলকটো কি লিখিবা? দ্বিমাত্ৰিক লিখিবা নে ত্ৰিমাত্ৰিক লিখিবা? এইটো গোলক, এইটো গোলাকৃতিৰ বস্তু। এইটো তুমি এই বলটোক তুমি বলটো যেনেকুৱা গোলাকৃতি, ইয়াত যে আছে গোলক, এই গোলকটো হ'ল গোলাকৃতি। গতিকে এইটো দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক? আমি এইমাত্ৰ ক'লোঁ এইটো ত্ৰিমাত্ৰিক, হয়নে? তাৰপিছত বৃত্তটো হ'ব দ্বিমাত্ৰিক। বৃত্তটো দ্বিমাত্ৰিক, চেপেটা বস্তু। আয়তটো দ্বিমাত্ৰিক। পিৰামিডটো হ'ব তোমাৰ ত্ৰিমাত্ৰিক, কাৰণ পিৰামিডৰ দিশ প্ৰস্থ উচ্চতা সকলোবোৰ আছে। পেঞ্চিল বাকচটো কি হ'ব? ত্ৰিমাত্ৰিক। মাৰ্বলটো এনেকুৱাই এটা বলৰ নিচিনা গোলাকৃতি বস্তু, গতিকে এইটো হ'ব ত্ৰিমাত্ৰিক। ঘনকটো ত্ৰিমাত্ৰিক। অকণমান আগত দেখুৱালোঁ যে এইটো লুডুগুটিটো এটা ঘনক, এইটো ত্ৰিমাত্ৰিক। চতুৰ্ভুজটো কি? এইটো হ'ব দ্বিমাত্ৰিক। আয়ত এটা চতুৰ্ভুজ হয়, এইটো দ্বিমাত্ৰিক। ইয়াৰ দিশ আৰু প্ৰস্থ আছে। তাৰপিছত যিহলা বাকচ, এইমাত্ৰ আমি চালোঁ এইটো যিহলা বাকচ, এইটো এটা আয়তীয় ঘনক। এই যিহলা বাকচটো ত্ৰিমাত্ৰিক। গতিকে তোমালোকে বহীত এইদৰে লিখিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইদৰে লিখিব পাৰিবা: দ্বিমাত্ৰিক, বৃত্ত, আয়ত, চতুৰ্ভুজ। আনহাতে ত্ৰিমাত্ৰিকবোৰ হ'ল গোলক, পিৰামিড, পেঞ্চিল বাকচ, মাৰ্বল, ঘনক আৰু যিহলা বাকচ। এতিয়া ব'লা 2 নম্বৰ কুৱেশ্যনটোলৈকে যাওঁ। 2 নম্বৰ কুৱেশ্যনটো, কাষ আৰু শীৰ্ষবিন্দু নথকা 3টা গোটা বস্তুৰ নাম লিখা। কাষ আৰু শীৰ্ষবিন্দু নাই। তোমালোকে কাষ আৰু শীৰ্ষবিন্দু মানে কোনবিলাক জানানে? এইটো আয়তীয় ঘনক। ইয়াৰ কাষ হ'ল এইবোৰ হ'ল কাষ। এইবোৰ কাষ। আনহাতে শীৰ্ষবিন্দু হ'ল এইবোৰ। এইটো এটা শীৰ্ষবিন্দু, বা এইটো এটা শীৰ্ষবিন্দু, এইটো বা এইপিনে এইটো এটা শীৰ্ষবিন্দু, এইবোৰ শীৰ্ষবিন্দু। গতিকে কাষ আৰু শীৰ্ষবিন্দু বুজি পালা? এনেকুৱা কাষ আৰু শীৰ্ষবিন্দু নথকা 3টা গোটা বস্তুৰ নাম লাগে। কোনবিলাক গোটা বস্তুৰ শীৰ্ষবিন্দু নাই? গোলাকৃতিৰ বস্তুবিলাক। এইটো এটা গোলাকৃতিৰ বস্তু। ইয়াৰ কাষ আৰু শীৰ্ষবিন্দু আছে নেকি? ইয়াত নাই। আমি যে এইমাত্ৰ চালোঁ কাষ, তেনেকুৱা কাষ ইয়াত নাই।
বা শীৰ্ষবিন্দু আছে নেকি তেনেকুৱা শীৰ্ষবিন্দু নাই গতিকে আমি কি লিখিব পাৰিম গোলাকৃতিৰ বস্তু দুটামান উদাহৰণ দিয়া তোমালোকে মাৰ্বল লিখিব পাৰা বা এটো ক্ৰিকেট বল এই ক্ৰিকেট বলটো লিখিব পাৰা বা ফুটবল হয়নে গতিকে তোমালোকে 2 নম্বৰটো এদৰে লিখিবা আৰু তোমালোকে এদৰে লিখিব পাৰিবা মাৰ্বল বা ফুটবল বা গোলক এই তিনিটা লিখি দিলে হল তিনিটা লিখিব দিছে মাৰ্বল ফুটবল বা গোলকৰ কি নাই কাখ বা শীৰ্ষবিন্দু নাই ঠিক আছে এটা বলা 3 নম্বৰ কোৱেশ্চনটোলৈকে যাও এটা শংকুত কেইটা শীৰ্ষবিন্দু থাকে তোমালোকে শংকুটো লোৱা এইটো এটা শংকু এই শংকুটোত শীৰ্ষবিন্দু কেইটা আছে এই শংকুটোত শীৰ্ষবিন্দু এটাই আছে এটো শীৰ্ষবিন্দু এটো শীৰ্ষবিন্দু বাকি এই পিনে শীৰ্ষবিন্দু নাই কত নাই চোৱা এটো নাই ইয়াত তল দুখন আছে এখন হল বক্ৰতল এখন সমতল কিন্তু শীৰ্ষবিন্দু কত নাই শীৰ্ষবিন্দু অকল ইয়াতে আছে গতিকে এটা শংকুৰ শীৰ্ষবিন্দু কেইটা এটা শংকুত কেইটা শীৰ্ষবিন্দু থাকে তোমালোকে লিখিবা এটা 3 নম্বৰ এটা লিখিবা 4 নম্বৰটো চাবা ঘনক সাজিবৰ বাবে কোনকিটা চিত্ৰ ব্যৱহাৰ কৰিব পাৰি দলত আলোচনা কৰা এটো চিত্ৰৰ দ্বাৰা আমি ঘনক এটা সাজিব পাৰিম জানো তোমালোকে ঘনক নিশ্চয় বুজি পোৱা এইটো এটা লুডু গুটিটো এটা ঘনক আকৃতিৰ গতিকে এনেকুৱা আকৃতিৰ বস্তু সজাবলৈ এত কিটামান চিত্ৰ দিয়া আছে ইয়াৰে কোনকেইটা চিত্ৰ আমি ব্যৱহাৰ কৰিব পাৰিম চাবা আমি এটোৰে নোৱাৰো এটো যদি উপৰ্ম কৰি দিও এখিনো যদি উপৰ্ম কৰি দিও বা এখিনো যদি আমি লগ লগাই দিব চেষ্টা কৰো এটো নিমিলিব 2 নম্বৰটো চাবা মই তোমালোকক দেখুৱাই দিছো এটো চিত্ৰ চোৱা 2 নম্বৰ এই চিত্ৰটো এনেকে আমি যদি কেচিৰে যদি কাটি লও কাগজ কাটি লও তেতিয়া আমি এই চিত্ৰটো আমি কেচিৰে কাটি ললো এতিয়া আমি ইয়াৰে ঘনক বনাব পাৰিনে নাই আমি চাম এদৰে দিলো এদৰে লগ লগাই দিয়া এপিনো দিয়া এনেকে দিয়া সোয়া এটোটা ঘনক হৈ গল সব ফালে লগ লাগি গল সোয়া এপিনো লগ লাগি গল এপিনো লগ লাগি গল এপিনো লগ লাগি গল নাকো এপিনো লগ লাগি গল তাৰ মানে এই চিত্ৰটোৰ দ্বাৰা এই চিত্ৰটো ঘনক সাজিবৰ বাবে ব্যৱহাৰ কৰিব পাৰি 2 নম্বৰটো 3 নম্বৰটো চাও আমি 3 নম্বৰ চিত্ৰটো এটো চোৱা এই চিত্ৰটো আমি এদৰে কাটি লৈছো আমি এই চিত্ৰটোৰ দ্বাৰা আমি ঘনক আঁকিব পাৰিম নে নাই চাবা এই চিত্ৰটোৰ দ্বাৰা আমি ঘনক এটা সাজিব পাৰিম নে নাই চাবা এদৰে ললো আকৌ এনেকে আনা এটো সুন্দৰ এটা ঘনক হৈ গল চোৱা সব ফালে মিলি গল চোৱা গতিকে এটো পাৰি 3 নম্বৰটো ঘনক সাজিব পাৰি এটো চিত্ৰৰ দ্বাৰা তাৰ পাছত 4 নম্বৰটো আমি চাও বলাচোন 4 নম্বৰটো এটো চিত্ৰ আমি এটো চিত্ৰৰ নিচিনা আমি ইয়াতে কাগজ কাটি লৈছো এনেকে দিয়া জপাই দিয়া সোয়া এনেকে মিলি যায় গতিকে এটো এটা সুন্দৰ ঘনক সজাই দিলো গতিকে এই চিত্ৰটোৰ দ্বাৰা এটা ঘনক সজাব পাৰি 4 নম্বৰ 5 নম্বৰটোৰ দ্বাৰা নহব 5 নম্বৰটোৰ এটা ঘনক সজাব নোৱাৰিম 6 নম্বৰটো আমি চাও বলাচোন 6 নম্বৰটো বা চেষ্টা কৰি চাও 6 নম্বৰ চিত্ৰটো এটো আমি এনেকে জপাই দিলো এটো এনেকে জপাই দিলো এটো এনেকে দিলো পাৰিম নে কিন্তু এটো নহল সোয়া এফালে ঘনকৰ তল 6 খন থাকে আমি 5 খনহে পালো কিন্তু এখন তল এত খালি হৈ থাকিলে
গতিকে এই চিত্ৰটোৰ দ্বাৰা নোৱাৰি আমি এটোৰ দ্বাৰা নোৱাৰিলো গতিকে আমি 2 3 আৰু 4 এই তিনটা চিত্ৰৰ দ্বাৰা আমি এটা ঘনক সাজিব পাৰিম তোমালোকে ইয়াতে 2 3 আৰু 4 লিখিবা 4 নম্বৰ আনসাৰটো কি হ'ব 2 তাৰপিছত 3 আৰু 4 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ চিত্ৰৰ দ্বাৰা চিত্ৰ ব্যৱহাৰ কৰি আমি ঘনক সাজিব পাৰিম এতিয়া 5 নম্বৰত কি আছে চাও আমি বাওফালৰ আকৃতিৰ লগত সোফালৰ আকৃতিবোৰ মিলোৱা এখানে আমি মিলাব লাগে এটু হল তোমালোকে জানা শংকু আকৃতি হয়নে এটু ইয়াৰে সোফালৰ 2 নম্বৰ লগত মিলিব এই দুটা আকৃতি মিলিছে শংকু আকৃতি তাৰ পাছত এইটো হল ঘনক আৰু আমি এই চিত্ৰটোৰ দ্বাৰা এই চিত্ৰটো ব্যৱহাৰ কৰি আমি এটা ঘনক বনাব পাৰো ইতিমধ্যে আমি বনালো গতিকে এটো ইয়াৰ লগত মিলিব এই ঘনকটো ইয়াৰ লগত মিলিব 3 নম্বৰটো এইটোটা সুঙা এটো সুঙা আকৃতি এটো ইয়াৰ লগত মিলিব তাৰ পাছত এইটোটা পিৰামিড এই পিৰামিডটো এটো ইয়াৰ লগত মিলিব কাৰণ চোৱা এটো এই পিৰামিডটোৰ ভূমি হল এটা বৰ্গ গতিকে আমি এই তোমালোকে এই ত্ৰিভুজকেটা যে দেখিছা এই ত্ৰিভুজকেটা আমি যদি উপৰমা কৰি দিও উপৰমা কৰি দিলে এটো আকৃতিৰ নিচিনা হ'ব এটা পিৰামিড এটা বলা 6 নম্বৰটো কি কৈছে আমি চাও আলোচনা কৰি চতুষ্ফলক সাজিব পৰা সমতলিক চিত্ৰ বিচাৰি উলিওৱা 1 2 3 4 1 2 3 4 এনে প্ৰত্যেকতে 4খনকৈ তল আছে কিন্তু চতুষ্ফলক সাজিব পাৰিব লাগিব আমি এৰে কোনকেটা চিত্ৰৰ দ্বাৰা আমি চতুষ্ফলক সাজিব পাৰিম চাবা এই 1 নম্বৰটোৰে পৰা নহব চতুষ্ফলক সাজিব পৰা নাযাব 2 নম্বৰটো আমি চাও তোমালোকে 2 নম্বৰ চিত্ৰটো এটো হয়নে আমি কাগজেৰে কাটি এদৰে লিখি এদৰে উলিয়াই লৈছো এটো চিত্ৰ এটো একে হয়নে এতিয়া চাবা এতে আমি চতুষ্ফলক এটা সজাব পাৰিম নে নাই এনেকে দিয়া এটো এনেকে লগ লগাই দিয়া এটো এনেকে লগ লগাই দিয়া সোৱা চতুষ্ফলক হৈ গল তাৰ মানে চাৰিটা পিঠি হৈ গল বা চাৰিটা তল হৈ গল আৰু প্ৰতিখন তল সমতল এখন সমতল এখন সমতল সবাই এখন 1 নম্বৰ তল এখন সমতল আৰু 2 নম্বৰ এখন সমতল 2 নম্বৰ তল 3 নম্বৰ এখন সমতল আকৌ 4 নম্বৰ এখন সমতল অৰ্থাৎ আমি কি পালো 4খন তল চতুষ্ফলক আৰু কৈছিলে সমতলিক চিত্ৰ গতিকে আমি সমতলিক চিত্ৰ হ'ব এটো আমি বিচাৰি উলিয়ালো এটো 2 নম্বৰটো সমতলিক চিত্ৰ বিচাৰি পালো 3 নম্বৰটো চাও এটো চিত্ৰ আমি এনেকে লম চাবাচোন 3 নম্বৰটো এইদৰে মিলি যায় এটোটা চতুষ্ফলক হলনে 1 2 3 4 গতিকে 3 নম্বৰটো মিলি গল 4 নম্বৰটো নিমিলিব আৰু 1 নম্বৰটো নিমিলিব ঠিক আছে গতিকে আমি 6 নম্বৰ আনসাৰটো তোমালোকে এইদৰে লিখিবা আমি বিচাৰি উলিয়ালো 6 নম্বৰটো 2 নম্বৰটো হ'ব আৰু 3 নম্বৰটো হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এতিয়া ভিডিওটো ইমানতে সামৰিছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে আজি এই ভিডিওটো নতুনকৈ চাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকা এতিয়া ভিডিওটো চোৱাৰ বাবে ধন্যবাদ